নমস্কাৰ, মোৰ মৰমৰ ভাইটি ভণ্টি নাতি পুতি ভতিজা ভতিজীসকল। তোমালোকৰ লগৰীয়াই এয়া ভাইটি এজনে এই হেৰিয়া প্ৰতিযোগিতা লৈ তেওঁ নেগেৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু তেওঁ ধুনীয়াকৈ নেগেৰা বজাব জানে। তাকে তেওঁৰ ওচৰলৈ আহিলোঁ। বাৰু তেওঁৰ নামটোনো কি শুনাচোন। ভাই, তোমাৰ নামটো কি? নমস্কাৰ, নাম হৈছে দীপাঞ্জন শইকীয়া। দীপাঞ্জন শইকীয়া। তোমাৰ এতিয়া বয়স কিমান হৈছে? মোৰ 14 বছৰ। 14 বছৰ। তুমি কিমান দিনৰ পৰা বজাবলৈ শিকিছা? 5 বছৰমান হৈছে। তুমি তেতিয়াহ'লে এচাপৰ বজোৱা, আমাৰ ৰাইজক শুনিবাচোন বাৰু। কেনেকৈনো বজাবা, কেনেকৈনো প্ৰতিযোগিতাটো কৰিবা আমি শুনো। বজোৱা দেই। কৃষ্ণ। তোমাৰ বাৰু এতিয়া লৈছা বাৰু, তোমাৰ এইটো চেওটো কি বুলি কয় বাৰু? খৰচাপৰি বা ভাঙনি বুলি কয়। খৰচাপৰি বা ভাঙনি। মই কিন্তু নাজানো দেই, নেগাৰ বিষয়ে মই একো নাজানো। বাৰু তোমাৰ ঘৰ ক'ত? লখিমপুৰ জিলা লখিমপুৰ জিলা বৰক্ষেত চুমুৱা দখলা কথা। তুমি কোন ক্লাছত পঢ়া? মই এইটো বা বঢ়িয়াকৈ বজাবলৈ শিকিছা দেই, বঢ়িয়াকৈ জানিছা। আৰু আগলৈ তোমাৰ ভৱিষ্যত উজ্জ্বলটো কামনা কৰিলোঁ আৰু ভাল লাগিছে। আৰু কিবা চাব জানা নেকি বজাব? এচাপৰীয়াটো অকণমান শুনাই দিয়াচোন। শুনিলানে? সেইটো এচাপৰীয়া বুলি কয়। তেওঁ প্ৰতিযোগিতাত যিহেতু অংশগ্ৰহণ কৰিছে, তেওঁক বা কি দিব বজাবলৈ সেইটোতো আমিতো নাজানিম আৰু তেওঁ বুজি নাপাব কি দিব কি নকৰিব। তুমি সকলোকে চেও জানা নহয়? ঠিক আছে, তেওঁ সকলোবিলাক চেও জানে। তেওঁ প্ৰতিযোগিতালৈ ৰেডি হৈছে আৰু এইবোৰ মোবাইলে ইউটিউবে দিবই, তোমালোকে দেখিবা বাৰু। তুমি নেগেৰা বজাব জানা যদি নিশ্চয় তুমি এই গান বজাব জানা চাগে ন? গান গাবও জানা? বাৰু হয় নাম এফাকি তুমি নেগেৰাৰ তালৰ যি হয় নাম আছে এফাকি অকণমান গাই শুনিবাচোন আমাক দেই। শুনাবা সকলো ৰাইজে শুনক। ঠিক আছে গোৱা।